হওক আজি এটা নতুন খবৰ যে আহিছোঁ অসম চৰকাৰে এতিয়া ডিচাইড কৰিছে যে তাহাঁতি নিজৰ এটা OTT প্লেটফৰ্ম বনাব যেনেকৈ নেটফ্লিক্স আছে তেনেকৈ অসম চৰকাৰে নিজৰ এটা OTT প্লেটফৰ্ম বনাব য'ত আমাৰ অসমীয়া চিনেমাবোৰ পুৰণা চিনেমাবোৰ সংৰক্ষণ কৰিব তাত চিনেমাবোৰ থাকিব আমি মন গ'লে চাব পাৰিম পিছলৈকো আৰু সেইটো কাৰণে এটা নিজৰ ছেটেলাইট লাগিব এটা ছেটেলাইটো বনাব অসম চৰকাৰে যাৰ নাম আছাম ছেট বুলি দিছে নামটো ইছৰোৰ লগত টাই আপ কৰি পেলাই এয়াৰপৰ্ট বনাব ইয়াত প্ৰায় 400 পৰা 450 কোটি টকা ইনভেষ্টমেণ্ট হ'ব এতিয়া ইছৰোৰ লগত ডিছকাশ্যন হ'ব ইয়াৰ ওপৰত আহক ইয়াৰ ওপৰত ভিডিঅ'টো চাওঁ আমাৰ CM ছাৰে কি কৈছে ভিডিঅ'টো খুজিছোঁ যিটো আগত কৰ্ণাটকে এনাউন্স কৰিছে কিন্তু নেটফ্লিক্সৰ দৰে আমি অসমৰ এটা OTT প্লেটফৰ্ম বনাব খুজিছোঁ যাতে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সাংস্কৃতিক সম্পদ এই OTT প্লেটফৰ্মত আমি সংৰক্ষণ কৰিব পাৰোঁ